নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন এছমৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' এতিয়াৰে পৰা অনলাইন মোডত আপোনালোকে MA কৰিব পাৰিব, মাষ্টাৰ ডিগ্ৰী অনলাইন মোডত কৰিব পাৰিব। হয় ঠিকেই শুনিছে, আপোনালোকে মাষ্টাৰ ডিগ্ৰী অনলাইন মোডত কৰিব পাৰিব। ইতিমধ্যে অফিচিয়েল নটিচ মুকলি কৰা হৈছে গুৱাহাটী ইউনিভাৰ্চিটি আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। গতিকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকিব, সকলোবিলাক ইনফৰমেশ্যন জানিব পাৰিব। লগতে যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব আগলৈ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ কাৰণে। চ' এইখন হৈছে আপোনালোকৰ সন্মুখত গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা অহা অফিচিয়েল এডভাৰটাইজমেণ্ট, গুৱাহাটী ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ ডিষ্টেন্স এণ্ড অনলাইন এডুকেশ্যন। ঠিক আছে, চ' গুৱাহাটী ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ ডিষ্টেন্স এণ্ড অনলাইন এডুকেশ্যন ইজ pleased to announce that the master program MA M.sc in the following subject is going to commence from the current academic season 2023 to 2024. ঠিক আছে, MA in Assamese, MA in English, MA in Political Science, M.sc IT Information Technology। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এই চাৰিটা ছাবজেক্টত আপোনালোকে ডিষ্টেন্স মোডত কৰিব পাৰিব, অথবা আপোনালোকে অনলাইন মোডতো কিন্তু মাষ্টাৰ এই চাৰিটা ছাবজেক্টত মাষ্টাৰ প্ৰগ্ৰেমটো কমপ্লিট কৰিব পাৰিব। চ' দ্য অনলাইন এডমিশ্যন প্ৰচেছ উইল বি ষ্টাৰ্টেড ভেৰি চুন। লেটেষ্ট ইনফৰমেশ্যন ৰিগাৰ্ডিং দ্য এডমিশ্যন প্ৰচেছ উইল বি মেড এভেইলেবল ইন GUCDOE ৱেবছাইট www.gucdoc.in shortly। অৰ্থাৎ অনলাইন এডমিশ্যনৰ প্ৰচেছ অতি শীঘ্ৰে আৰম্ভ হ'ব বুলি উল্লেখ কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। গতিকে যিসকলে অনলাইন মোডত MA M.sc কৰিম বুলি ভাবিছে, এই চাৰিটা ছাবজেক্টত কৰিব পাৰিব গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ডিষ্টেন্স মোডৰ ৱেবছাইট আছে তাত আপোনালোকে চাই থাকিব, অতি শীঘ্ৰে ইয়াৰ কাৰণে অনলাইন প্ৰচেছ আৰম্ভ কৰা হ'ব। নেক্সট আমি তেজপুৰ ইউনিভাৰ্চিটিৰ হৈছে এইখন নটিচ। তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ছেম নটিচ প্ৰকাশ কৰা হৈছে। আপোনালোকে অনলাইন মোড আৰু ডিষ্টেন্স যিকোনো এটাত যদি আপোনালোকে ইচ্ছা কৰে MA কৰিব পাৰিব, অনলাইন মোডতো আপোনালোকে MA মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ছাবজেক্টসমূহ দিয়া আছে। তেজপুৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে কৰিব পাৰিব MA ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্ণালিজিম, MA ইন ছ'চিয়লজি, MA ইন ইংলিছ, ডিপ্ল'মা কোৰ্চ আছে 3টা। গতিকে এডমিশ্যন আপোনালোকৰ জুনৰ 1 তাৰিখৰ পৰা অ'পেন হৈছিল আৰু লাষ্ট ডেট দিয়া আছে আপোনাৰ 31 আগষ্ট। 31 আগষ্টলৈ আপোনালোকে এডমিশ্যন ল'ব পাৰিব। গতিকে আপোনালোকে ডিটেইলছ চাবৰ কাৰণে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব। গতিকে আপোনালোকে অনলাইনতো এতিয়াৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব। ভিডিঅ'টো এইখিনিয়ে আছিল। আগলৈ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।